নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই দেখুৱাম আপোনালোকক ভাপত দিয়া বৰালি মাছৰ ৰেচিপি। ভাপত দিয়া মাছ বহুত টেষ্টি হয়। আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব। এই ৰেচিপি বনোৱাৰ বাবে আমাক বেছি যোগাৰ নালাগে। ইয়াৰ বাবে মই সৰিয়হ লৈছোঁ, নহৰু লৈছোঁ আৰু আদা দিছোঁ। এটা কেঁচা জলকীয়া দিছোঁ। এইখিনি এতিয়া মই মিক্সিত পেষ্ট কৰিলোঁ। এয়া পেষ্ট হৈ গ'ল। এতিয়া মই মাছখিনিত আগতে 5 মিনিটমান আগতে অকণমান হালধি, আদা নহৰু পিছা এইখিনি আগতে মই সানি থৈছোঁ 5 মিনিট আগত। এতিয়া মই ইয়াতে সৰিয়হখিনি মিক্স কৰি দিম। গোটেইখিনি আধা চামুচ নিমখ দিছোঁ, হালধি দিছোঁ আধা চামুচ। ইয়াতে মই অকণমান সৰিয়হ তেল দিছোঁ। কেঁচা জলকীয়া দিছোঁ 4-5টামান দুফাল কৰি। ধনিয়া দিছোঁ ওপৰত, সৰু সৰুকৈ কাটি দিছোঁ। এইখিনি এতিয়া মই গোটেইখিনি ভালদৰে মিক্স কৰি দিছোঁ। মিক্সিৰ বাতিটোত ৰৈ যোৱা সৰিয়হখিনি মই পানী মিক্স কৰি অকণমান ইয়াতে দিছোঁ। ইয়াতে মই গোল নেমুৰ ৰস অকণমান চেপি দিছোঁ। এতিয়া চচপেন এটাত পানী দিছোঁ। এগিলাচ দিছোঁ আৰু লাগিলে অলপ দিব লাগিব। এতিয়া মই ইয়াতে মাছখিনি ভৰাই দিছোঁ। পানী উতলিছে। ঢাকনিখনো মাৰি দিছোঁ মই। মাছৰ ঢাকনিটো এতিয়া ইয়াতে আকৌ চচপেনত ঢাকনিখন মাৰি দিম। এতিয়া মাছখিনি হৈ গ'ল। আমি ঢাকনিখন গুচাই চাইছোঁ মাজতে এবাৰ। এয়া চাওক আমাৰ মাছ হ'ল। মাছ ধুনীয়াকৈ সিজিছে। ভাপত দিয়া মাছ সিজিবলৈ 15-20 মিনিটমান সময় লাগে। আপোনালোকে মাজে মাজে চাই থাকিব আৰু ওলটাই দিব। এতিয়া মই ইয়াতে অকণমান সৰিয়হ তেল দিছোঁ। গোটেইখিনি ভালদৰে মিক্স কৰি দিছোঁ। ভাপত দিয়া বৰালি মাছ ৰেডি হৈ গ'ল। ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।